আজি ভাবিলোঁ জুইশালতে কিবা কিবি অকণমান বনাওঁ। সেই তাৰ কাৰণে প্ৰথম অকণমান ভাজিকে বনাই ল'লোঁ। দাংবটি, আলু, বাদাম, বুটমাহ এনেদৰে। আৰু জুইশালত যিহেতু খানা বনালে খাই সঁচাকৈ বহুত ভাল লাগে। আজি কিন্তু মই প্ৰথমবাৰ বনালোঁ নিজেই জুইশালত। এয়া ভাজি হ'লেই তাৰপিছতে মই অকণমান দালি বনাবৰ কাৰণেও ল'লোঁ। কেইটামান মেথিগুটি ফুটাই ল'লোঁ তেলত আৰু অকণমান মাছ আছিলে মাছকণ দি ল'লোঁ। তাৰপৰা তাতে দাইলখিনি মই দি দিম। আজি ভাবিছোঁ জুইতে ময়ে বনাবলৈ চেষ্টা কৰোঁচোন। অৱশ্যে ভাল লাগিলে, গেছত বনোৱাতকৈ জুইত ভাল লাগিলে। আৰু এনেকুৱা ঠাণ্ডা দিনত জুইত বনাবলৈ সঁচাকৈ ভাল লাগে। আৰু এইফালে মোৰ দালিও মই এইফালে বনাই আছোঁ। কেৰাহীখনতো ভাল লাগিছে, মাটিৰ কেৰাহী। আৰু এইফালে মই দাইল দি দিলোঁ লগতে। আৰু এইফালে মাছ দাইল দি ধুনীয়াকৈ দালিখিনি উতলিবলৈ দিম। লাহে লাহে দাইল উতলিছে আৰু অকণমান মান ধনিয়া নহয় বাৰু, এইবিলাক ধনিয়া অকণমান মই ইয়াতে যোগ কৰি দিছোঁ। এইকেইটা দিনত ধনিয়া খুব পোৱা যায় আৰু মোৰ এইটো অভ্যাসেই। যিয়ে নবনাওঁ লাগে মই ধনিয়া দিমেই। ধনিয়া মই খুব ভাল পাওঁ। মান ধনিয়াই হওক, এইবিলাক ধনিয়াই হওক মই খুব ভাল পাওঁ। এইফালে আমাৰ দালি ৰেডি হৈয়ে গ'ল। সঁচাকৈ ইমান ভাল লাগিলে নহয়। জুইত বনাই আৰামত ধুনীয়াকৈ মূঢ়া এটাতে বহি ল'লোঁ। আৰু এইফালে মাছৰ কিবা পেটু আছিলে, সেয়া বাৰু মায়ে বনাই আছে। মই অকণমান ওপৰতে সেয়া ধনিয়া কাটি দিছোঁ, আকৌ ধনিয়া। আৰু ভাবি আছোঁ জুইত খানা বনাম আৰু পুৰা অকণমান পিটিকা নবনাম, সেয়া জানো হ'ব পাৰে। এয়া কেইটামান জলফাই, সেইকেইটাৰে ধুনীয়াকৈ পুৰিলোঁ। আৰু এটা বেঙেনা আছে, বেঙেনাও মই ধুনীয়াকৈ পুৰি ল'ম ভাবিছোঁ। এয়া বেঙেনা পুৰা হৈ গ'ল, লগতে কণী বইল কৰি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ এইখিনি পিটিকি পুৰা পিটিকা বনাই দিলোঁ। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল বেঙেনা কণী পুৰা পিটিকা। ইমান যে ভাল লাগে এইখন পিটিকা।